আজিৰ আমাৰ এই প্ৰেছ মিট দিয়াৰ মেইন উদ্দেশ্য হ'ল এইবাৰ আমাৰ চিৰাং জিলাৰ ধুৰিবাৰী সমষ্টিত ৰাইজৰ দলৰ পৰা মই MCLA পদত প্ৰতিদ্বন্দ্বিতা কৰিব ওলাইছোঁ আৰু লগতে আমাৰ চিৰাং জিলাত আৰু অন্যান্য দলসমূহো প্ৰাৰ্থী আগবঢ়াব আৰু ৰাইজৰ দলো আগবঢ়াব। আমাৰ দলে অলপ কিছুদিনৰ ভিতৰতেই প্ৰাৰ্থী লিষ্ট ফাইনেল কৰিব আৰু ৰাইজৰ দল হৈছে সকলোৰে দল, নিৰপেক্ষ দল। সকলো ব্যক্তি, সকলো মানুহ, সকলো সমস্যাৰ ক্ষেত্ৰত ৰাইজৰ দলে সদায় ভূমিকা গ্ৰহণ কৰিছে। যিকোনো সমস্যাৰ ক্ষেত্ৰত আমাৰ ৰাইজৰ দলৰ সকলো মুখ্য সচিব, আমাৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া মাত মাতি আহিছে আৰু আগন্তুক দিনতো মাত মাতিব ৰাইজৰ হৈ। আমাৰ BTEDত যিহেতু ৰাইজৰ দল অলপ শক্তিশালী কম যদিও আমাৰ যিখিনি সদস্য বা যিখিনি আমাৰ মানুহ আছে তেওঁলোকে কাম কৰি আছে আৰু কাম কৰি যাব। এতিয়া কথা হ'ল ৰাইজৰ দল বুলি ক'লে কিছুমানে কয় যে এইটো মিয়াৰ দল বা মিয়াৰ হেৰি লৈ মানে ইটিকিং কৰে আমাৰ অখিল গগৈ ডাঙৰীয়াক। এইটো সম্পূৰ্ণৰূপে ভুল। ৰাইজৰ দলত সকলো জাতিৰ মানুহ আছে, মুছলিম আছে, আপোনাৰ হিন্দু মানুহো আছে, সকলোৰে দল। এটা জাতিক লৈ কেতিয়াও আপোনাৰ এটা দল নহয়। তো যিয়ে নহওক সমগ্ৰ অসমতেই ৰাইজৰ দলৰ বহু কৰ্মী আৰু বহু মানুহ যোগদান কৰি আছে আৰু আগন্তুক দিনতো যোগদান কৰিব। মই বিচাৰোঁ ৰাইজৰ দল যদি BTEDত আহে বা শাসনলৈ আহিব পাৰে তেনেহ'লে BTEDৰ যিখিনি সমস্যা আমি শেষ কৰিবৰ কাৰণে আমি অহৰহ চেষ্টা কৰিম। এনেতে চাব গ'লে আমাৰ BTEDৰ ৰাজনীতি কি লৈ কৰি আছে। এতিয়া ধৰক হাগ্ৰামা মহিলাৰীৰ দিনত যিটো গোষ্ঠী সংঘৰ্ষ, আপোনাৰ বড়ো মুছলিমৰ মাজত সংঘাত, আদিবাসীৰ মাজত সংঘাত আজি কোনে লগাইছিলে? সেই সময়ত দমন নীতি হাগ্ৰামা মহিলা ডাঙৰীয়াই কৰিছিলে। কিন্তু তেখেতে 15 বছৰ শাসনত থাকি কি কৰিলে? অকল এটা জাতিৰ উন্নতি হ'ল, বাকী বেলেগ জাতিৰ উন্নতি যি হিচাপে হ'ব লাগিছিলে সেই হিচাপে হোৱা নাই, অনাবৰখিনি হোৱা নাই। এতিয়া আপুনি BTEDৰ যিকোনো অফিচত যাব বা আপুনি হেৰিত যাব, এটা জাতিৰ মানুহ বেছি দেখিবলৈ পোৱা যায়। মই সাম্প্ৰদায়িক বস্তুটো ভাল নাপাওঁ বা আশ্ৰয় নিদিওঁ, কিন্তু যিকোনো নীতি বা নিয়ম বা হেৰি মানে সদায় সম হ'ব লাগে। যিকোনো সহায় সুবিধা বা আঁচনি সকলোৱে সমানভাৱে পাব লাগে। কিন্তু বৰ্তমান আমাৰ প্ৰমোদ বড়ো চৰকাৰ ডাঙৰীয়াৰ দিনত উন্নতি যি হিচাপে হ'ব লাগিছিলে হোৱা নাই। এইকাৰণে হোৱা নাই, তেখেতক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতক দমন কৰি ৰাখিছে। কিছুমান বস্তু আপোনাৰ তেখেতৰ অৰ্ডাৰতে কৰিবলগীয়া হয়। আজি 5 বছৰত প্ৰমোদ বড়ো ডাঙৰীয়াৰ আপোনাৰ যিখিনি শক্তি হাতত আছিলে, যিখিনি তেওঁ প্ৰয়োগ কৰিব লাগিছিলে কিন্তু কৰিব পৰা নাই। ভূমি পট্টা দিম বুলি যিটো কথা কৈ ৰাজনীতিত আগবাঢ়িছিল তেখেতে, সেইটো সমস্যা আজিতো পূৰণ কৰিব পৰা নাই। সেইটো সমস্যা এইকাৰণে পূৰণ কৰিব পৰা নাই যে সেইটো যদি সমস্যা পূৰণ কৰি দিয়ে তো ৰাজনীতি শেষ হৈ যাব। ৰাজনীতি কৰিবৰ কাৰণে মূল সমস্যা লাগিব। পাট্টা দিয়া সমস্যাটো হাগ্ৰামাও আপোনাৰ কৈছিলে, প্ৰমোদ বড়ো ডাঙৰীয়াও কৈছিলে, কিন্তু কৰা নাই, ইচ্ছাকৃতভাৱে কৰা নাই। আৰু BTEDত আমাৰ চাকৰিৰ সমস্যা, নিবনুৱা সমস্যা। আমাৰ BTEDত বেচৰকাৰী কোম্পানী নায়েই। তো যাৰ কাৰণে আমাৰ BTEDবাসীৰ যিখিনি যুৱক যুৱতী আছে আপোনাৰ পঢ়া শুনা কৰিও একো লাভ হোৱা নাই। কাৰণ আপোনাৰ তেখেতে পঢ়া শুনা কৰিও বাহিৰত যাব লগা হয়।
তেনেহ'লে পঢ়া শুনা কৰাৰ লাভেই বা কি? আমি যদি পঢ়া শুনা কৰি বাহিৰতে যাব লগা হয়, তো সেইটো আমি বিচাৰোঁ যে ইয়াতে আমি তেওঁলোকক কিবা এটা প্ৰতিষ্ঠান যাতে দিব পাৰোঁ, আমাক যদি ৰাইজে সমৰ্থন জনায়। ৰাইজৰ সমৰ্থনেই সকলো সমৰ্থন। তাৰপিছত আমাৰ BTEDত স্বাস্থ্য, শিক্ষা, ৰাস্তা ঘাট এইবিলাক যি আপোনাৰ উন্নতি হ'ব লাগিছিলে সেইমতে হোৱা নাই। এতিয়াও কিছু গাঁও আছে আপোনাৰ শিক্ষা, আপোনাৰ স্বাস্থ্য হেৰিৰ পৰা এতিয়াও বঞ্চিত হৈ আছে। ভিতৰুৱা অঞ্চলবিলাক আপোনালোকে গ'লে হয়তো দেখিব পাৰিব, বিদ্যুতৰ আপোনাৰ সমস্যা, ৰাতি এতিয়াও আপুনি মুকলিভাৱে ঘূৰিব নোৱাৰে কিছু কিছু অঞ্চলত। তো এই বস্তুটো আমি বন্ধ কৰিব লাগিব। BTED প্ৰায় এনেকুৱা হ'ব লাগিব দিনে ৰাতি যেন মুক্তভাৱে ঘূৰিব পাৰে, কিন্তু আমাৰ ইয়াত আপুনি নোৱাৰে BTED। তো এইবিলাক বস্তু আপোনাৰ বন্ধ হ'ব লাগিব। আপোনাৰ জনজাতি বেল্ট এণ্ড ব্লকৰ অধীনত আপোনাৰ যিটো ভূমিৰ সমস্যা, সেইটো আপোনাৰ যিটো সমাধান হ'ব লাগিছিলে সেইটো হোৱা নাই। তো সমস্যাৰ কোনোদিনেই আপোনাৰ শেষ নাই। আমাৰ BTEDত আগন্তুক পৰিষদীয় ইলেকশ্যনত যি ধৰণে ভূমিকা গ্ৰহণ কৰিব লাগিব কৰিব, আৰু গোটেই BTCত প্ৰাৰ্থী আগবঢ়াব। মই বিচাৰোঁ BTCবাসী আপোনাৰ এতিয়াও সজাগ হ'ব হ'ল বা আপোনালোকে সজাগ হওক। BPF আৰু EPPL ক'ব গ'লে আপোনাৰ BJPৰ মিত্ৰতা দল। BJPয়ে যিটো কয় আপোনাৰ সেইটোৱে, আগ্ৰহ মহিলাৰো সেইটোৱে কৰে, আৰু প্ৰমোদ বড়োও সেইটো কৰি আছে। আজি যদি BTCত BJP চৰকাৰ গঠন কৰিব পাৰে, তেনেহ'লে এইখন BTCত বহু জাতিৰ অৱস্থা সংকটজনক হ'ব। আগন্তুক দিনত দেখা পাই আছোঁ আমি। সেইটো ৰোধ কৰিবৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ, আপোনালোকে সকলোৱে আগবাঢ়ি আহক, আমাৰ দলত যোগদান কৰক। নিশ্চয় আপোনালোকক আমি নিৰপেক্ষভাৱে চাম আৰু আমাৰ দলেও চাব। সমস্যা শেষ কোনোদিনেই নহয়, কিন্তু তাৰ নিৰ্মূল কৰাৰ কাম আমাৰো ৰাইজৰো। মই বিজনীবাসীক এটা কথা ক'ব বিচাৰোঁ যে আমাৰ বিজনীত ইয়াতে আমাৰ BJPৰ বিধায়ক অজয় কুমাৰ ৰায় ডাঙৰীয়া, লগতে MCLA অভিৰাম মহানায়ক ডাঙৰীয়া, তেখেতসকলে ৰাজনীতি একপক্ষীয়ভাৱে কৰি আছে। অকল এটা জাতিকেই টাৰ্গেট কৰি তেখেতসকলে ৰাজনীতি কৰি আছে। আজি আমাৰ থুৰিবাৰী উন্নয়ন চাব গ'লে অকল একপিনেই হৈছে, বা তেখেতসকলৰ যিটো সমষ্টি বা তেখেতসকলৰ ঘৰৰ পিনে সেইপিনেই কৰিছে, কিন্তু বেলেগ পিনে যিখিনি হ'ব লাগিছিল সেইখিনি হোৱা নাই। আগৰ দিনতে হোৱা উন্নয়ন আৰু আজিৰ উন্নয়ন বহুত পাৰ্থক্য আছে। বৰ্তমান জব কাৰ্ডৰ নামত যিটো লুণ্ঠন চলি আছে, কিছুমান জেগাত কাম হয়, পইচাও পায় মানুহে, কিন্তু কামটো হোৱা দেখা নাযায়। ছিষ্টেমত কাম ঠিকেই হয়, সেইটোৰ মতে মই শুনি পোৱা মতে বা মই দেখি পোৱা মতে কামৰ নামত লেবাৰক 10% দিয়ে আৰু বাকীখিনি গাঁৱৰ মেম্বাৰে লয়, এইটো মই শুনা মতে। তো এনেকুৱাকৈ এখন চৰকাৰ চলিব নোৱাৰে, ঠিকমতে চলাব পৰা নাই। যিসকল তেওঁলোকৰ ৱাৰ্ড মেম্বাৰ বা যিসকল তেওঁলোকৰ নেতা, তেওঁলোকৰ পকেটহে ভৰ্তি হৈছে, কিন্তু ৰাইজৰ পকেট ভৰ্তি হোৱা নাই। ৰাইজৰ দলত দুৰ্নীতিৰ কোনো আস্থান নাই। আমি দুৰ্নীতি, ভ্ৰষ্টাচাৰ, আমি এইবিলাকৰ বিৰুদ্ধে। যাৰ কাৰণে আমাৰ অখিল গগৈ ডাঙৰীয়া অপ্ৰাণ চেষ্টা চলাই আছে যে সকলো জাতি, সকলো ধৰ্মকে লৈ চলা এখন চৰকাৰ গঠন কৰিব বিচাৰোঁ, বা
তেখেতেও বিচাৰিছে, আমিও বিচাৰোঁ অহা 26ত আপোনাৰ বিধানসভা ইলেকশ্যনত সমগ্ৰ অসমতেই আমাৰ দলে কেণ্ডিডেট দিব আৰু আশা কৰোঁ হয়তো আমি ভাল ৰিজাল্ট পাম বুলি আশা কৰিব পাৰোঁ। তাৰ কাৰণে আমাৰ বৰ্তমান জাগৰণ যাত্ৰা চলি আছে উজনি অসমত। তাৰপিছত উজনি অসম শেষ হ'লে আমাৰ নামনি অসমতো আৰম্ভ হ'ব বা অহা মাহত বা কেইদিন পিছত আমাৰ বিজুনতে আমি এখন বিশাল যাত্ৰা কৰিম, ৰাইজে দেখিবলৈ পাব। আৰু এইবাৰৰ থুৰিবাৰী সমষ্টিৰ প্ৰাৰ্থী মই অমৰ ফাৰুক চৰকাৰ মোৰ নাম। বিজনী পুৰণ বিজনীত মোৰ ঘৰ। মই ছাত্ৰ জীৱনত গুৱাহাটীত শিক্ষা গ্ৰহণ কৰিছোঁ আৰু মই তাত ছাত্ৰ সংগঠন আছোঁ। মই বহুতখিনি এক্টিভ আছিলোঁ সেইটো সময়ত। কা আন্দোলনতো মই বহুতখিনি ভূমিকা গ্ৰহণ কৰিছোঁ গুৱাহাটীত। তো ইয়াতো মই আমচুতো এক্টিভ আছিলোঁ কিছুদিন। তাৰপিছত ব্যক্তিগত কৰ্মৰ কাৰণে মই কিছুদিন বিৰতি ল'ব লগা হ'ল। তো এতিয়া ভাবিছোঁ যে ৰাইজক সেৱা কৰাই মূল কৰ্ম। এতিয়া মই আগবাঢ়ি আহিছোঁ যে সকলো জনসাধাৰণৰ সেৱাই কাম কৰিম, ৰাইজক সেৱা কৰিম, সকলো ত্যাগ দি মই ওলাই আহিছোঁ আৰু ৰাইজে মোক সমৰ্থন কৰিব বুলি মই আশাবাদী।